এনেকৈ একদম পূৰা মাকে ভাঙত ব্যস্ত হৈ আছোঁ আৰু এতিয়া আমাৰ লুটিয়ে এইটো গতিকে এইফালে অলপ দেখাই দিম আৰু দেখি ধুনীয়াকৈ দেখাই দিম আৰু কোনোবাই ভাবো ভিডিঅ'টো কৰাৰ কাৰণে মাকে চিঙি আছোঁ বুলি সেইটো নহয় বাৰু আমি এতিয়া ৰন্ধা হৈছে মাকে চিঙি গতিকে আপোনালোকক অলপমান দেখাই দিছোঁ আৰু মই এনেকৈ এইবিলাক কোনো কামত লাজ চাজ নকৰোঁ কাৰণ মই হৈছে খেতিয়কৰলগীয়া গতিকে এইবিলাক কৰি খাবই লাগিব নহ'লে আকৌ মই এছ ডি নকৰোঁ বা আমি এছ ডি নকৰোঁ অকল দেউতাই বা মায়ে কৰিব নে গতিকে এইবিলাক যদি সময় পাই আমিও দুই এটা কাম কৰি দিওঁ তেতিয়াহ'লে সহজ হ'ব বা পটককৈ হ'ব আৰু কেনেকুৱা মা শস্যক পাই কিবা এটা কৈ দি কেনেকুৱা লাগছে মাকে ভাঙি আমাৰ জীৱন এয়া নেকি এয়া চাকৰি আমাৰ নেকি এতিয়া হাতেদি ভাঙিলো ভৰি দি হেণ্ডেল মাৰি আছো এয়া আৰু দুখীয়া জীৱন নেকি এনেকৈ আহি কৰি থাকিলোঁ কেইটামান পইচা পাম কেইটামান পইচাটো বাৰু ভালকৈ পাম কিন্তু কষ্টটো আছে আকৌ পূৰা কষ্ট আছে কষ্ট হিচাপত পইচা হৈ মতে একদম বঢ়িয়া পইচা বাৰু কিন্তু কষ্টটো আকৌ বঢ়িয়া এইটো কৰাই বুজি পাব বাৰু যোনে কৰি আছে এনেকুৱা আৰু ইফালে এইবিলাক মানে লাগি আছে চব এইবিলাক অলপমান দেখাই দিছোঁ বুলি এইটো ইউ আছে ইউ অলপ লাগি দিছোঁ কেনে ভাল লাগছে নে বেয়া লাগছে চাওঁ ইফালে চাওঁ কেমেৰাটো ক'লা হৈ গৈছে বাৰু কোৱালিটিটো কিবা হৈছে একো নাই হ'লেও বাৰু এতিয়া লাগি আছে একদম এয়া আৰু আছে আৰু বহুত ভাঙবালা আছে আৰু এইফালে ভাঙা হৈছে বাৰু এয়া সুখৰ পইচা নহয় কিন্তু হ'লেও স্বাধীন নিজৰ ইচ্ছাগিৰি কৰিব পাৰোঁ নিজৰ ইচ্ছা কৰিব পাৰোঁ সেয়া কোনো ক'ব লাগি নাই স্বাধীনভাৱে কাম কৰি আছোঁ বঢ়িয়াকৈ কোনো কৰ বুলি ক'ব নোৱাৰি তাৰমানে নিজৰ ইচ্ছামত কৰি আছোঁ আৰু নিজে নিজৰ এনেকৈ কাম কৰি পেলাই কিবা এটা বেলেগ ভাল লাগে তাৰমানে যিমান কষ্ট হ'লেও যিমান যি হ'লেও নিজৰ কামটো নিজে যেতিয়া কৰা যায় তেতিয়া এটা ভাল লাগে আৰু মোৰ হিচাপত কোনো ক'তো তাৰমানে এনেই থাকিব নালাগে কিবা নহয় কিবা এটা হ'লেও কৰি থাকিব লাগে যাতে চব টকাত নকৰাই কিবাকৈ খাব পাৰোঁ আৰু কাৰণ মই এতিয়া আজি এনেকৈ আছোঁ সেইকাৰণে মই আজি মাকে আনিছোঁ আকৌ কালি মোৰ প্ৰগ্ৰেম আছে গতিকে এটালৈকে যাম আকৌ গেলি আকৌ দেচোন মায়ে দেউতাই বা এনেকৈ হেৰি কৰিব লাগিব আৰু যিয়ে নহওক এইবিলাক নিজৰ কামবিলাক নিজে পাইছিলোঁ ইফালে ইয়াত দেউতাহঁতে মাকে ভাঙি আছে ইফালে আকৌ গাছ নিয়া মানুহো দুই এটা ভাঙি দি আছে সেনেকৈ বাৰু কিছু সহায় হৈছে বাৰু ইফালে এইটো দেউতাই ভাঙি আছে ইফালে এইটো গাছ নিয়া মানুহ এইবিলাকতে থৈ দি আছে ইফালে এইবিলাক গৰুৰ কাৰণে পাত গতিকে এয়া আৰু ইফালে এইবিলাক চাহ পানী আনা টিপট চিপটগিলা এটা পৰি আছে আৰু ইফালে মই বঢ়িয়াকৈ আপোনালোকক অলপমান মাকৈ গোটকেইটা দেখাই দিওঁ কেনেকুৱা হৈছে এইবিলাক ফল এইটো হৈছে ফল মাকৈ গোট গতিকে এয়া আকৌ এবাৰ ভাটিবেলা চোলা তোলা পিন্ধি মাস্ক চাস্ক পিন্ধি আছোঁ নহ'লে পাতে তাৰমানে পূৰা কাটে একদম সেইকাৰণে এইটো পিন্ধি আছোঁ আৰু মই আজি আপোনালোক ভিডিঅ'টো কৰি দেখুৱাৰ কাৰণটো এইটো হৈছে মই তাৰমানে কোনো কামত লাজ চাজ নকৰোঁ কাম চাম কৰিবৰ কাৰণে আৰু আগতেতো একদম বহুত কাম কৰিছোঁ সেইকাৰণে আজি ধৰ মানে জীৱন কি বা হেৰি কি বস্তু বুজি পোৱা হৈছোঁ ভালকৈ আৰু ধৰ যিকোনো কামে তাৰমানে অলপ হ'লেও কৰি চাইছোঁ তাৰমানে সেইকাৰণে যিটো কাম মানে হেৰি হয় সেইটো কাম অলপমান হ'লেও জানো বা গম পোৱা এইটো কাম এনেকুৱাকৈ কৰিলে এনেকুৱা হ'ব বা এনেকুৱাকৈ কৰিলে ভাল হ'ব সেইকাৰণে চব কাম অলপ কৰিছোঁ আৰু মোৰ ফেচবুকৰ হেৰিটো যদি প্ৰফাইলটো চাই তেতিয়াহ'লে আপোনালোকে গমেই পাব মই কি কৰিছোঁ কি কৰা নাই তো চালি হ'ল বাৰু লাষ্টলৈ আকৌ এবাৰ মাকৈটো ভৰাই পেলাই নিব আহিছোঁ আকৌ এতিয়া টুকুৰিত ভৰাই উঠি আকৌ এইফালে ট্ৰেক্টৰ টেইলাৰত ভৰাব লাগিব সেইকাৰণে গোটাইকেইটাই ধৰা ধৰিকৈ আকৌ এনেকৈ ভৰাই আছোঁ আৰু ইফালে আহি টেইলাৰত উঠি আছে দাদা আৰু যিয়ে নহওক ট্ৰেক্টৰ সেইটো বাৰু ৰৈছি ভাড়াটো সেইটো বাৰু দিব নালাগে যিহেতু নিজৰে ট্ৰেক্টৰ গতিকে সেইটোৰ পৰা বাৰু ৰেহাই হৈছে অলপ আকৌ মানে চাফা জেগালৈকে নিব লাগিব নি উঠি আগতে হোলাৰ কৰিব লাগিব সেইকাৰণে মই চবৰে অলপ মই আপোনালোকক ভিডিঅ'বিলাক দেখাই দিম লাষ্টলৈ দেখাম আৰু নহ'লেও ভিডিঅ' কৰি থাকোঁতে কামটো কৰা অলপ দেৰি হয়তো সেইকাৰণে ইফালে মাকৈটো তাতে নুমাই থৈ পেলাই আকৌ মই এনেকৈ ট্ৰেক্টৰখন লৈ পেলাই আহি আছোঁ আকৌ মাকৈটো লৈ আকৌ সেনেকৈ উঠাব লাগিব আকৌ নুমাব লাগিব গতিকে সেইবিলাকে কৰি থাকিব লাগিব সেইকাৰণে অলপমান দেখাই দিছোঁ ইফালে ঠাইল ট্ৰেক্টৰখন লৈ পেলাই মই আহি আছোঁ আকৌ ইয়াত দ্বিতীয় দিনা দৃশ্য আজি মাকৈ হোলাৰ দিছোঁ আৰু ইফালে একদম পূৰা দাদাই মাকৈ ঢালি দিছে এয়া একদম ফেক্টৰীত যাওঁ নিচিনাকৈ যাই আছে ইফালে যাই এনেকৈ সোমাইছে আকৌ ইফালে গুড়িটো ওলাই আছে এইবিলাক মাকৈ পূৰা হোলাৰ কৰি আছোঁ একদম চবৰে আঠটানি এটা যা আৰু ইফালত দিকে পাতটো উৰে যাই আছে পূৰা একদম আৰু এইটো মানে নতুন চিষ্টেম এটা ওলাইছে আগতে বেলেগ আছিল বাৰু আগতে তেতিয়া ভিডিঅ' কৰি ৰাখিব নহ'ল তেতিয়া মোবাইল চোবাইল ইমান হেৰি নাছিলতো আৰু ইফালে জিলাটো পৰি আছে একদম পূৰা আৰু এইটো এটা ফেক্টৰীৰ নিচিনাই ফেক্টৰীত যেনেকৈ মালবিলাক যাই থাকে সেইটো সেনেকৈ যাই থাকে আৰু আজিৰ কাৰণে আমাৰ মাকৈ হোলা কৰা হৈ গ'ল আৰু হোলা কৰি থকা ভিডিঅ'খিনি মই দিব নোৱাৰিলোঁ কাৰণ একদম পূৰা আগপানী এটা যা হয় আৰু যোনে কৰি আছে বা হেৰি কৰিছে সেইবিলাকে বুজিয়ে পায় বাৰু আৰু যদি কাৰোবাৰ এইবিলাক চাব ইচ্ছা আছে আমাৰ ঘৰলৈকে আহি দিয়ে অলপ বঢ়িয়াকৈ দেখা পাবি চব কৰিব পাৰিবি আহি গেলি হ'ল এনেকুৱা
আৰু হোলা কৰা হ'ল হোৱাৰ পিছত আকৌ এতিয়া এনেকৈ বাল্টিঙেদি নি আকৌ মাটিগিলাককে ইফালে নেটত মেলি দিব লাগিব এনেকৈ 3 দিনমান দিবই লাগিব আকৌ গধূলা থুপুৰাব লাগিব আকৌ পুৱা মেলি দিব লাগিব এইবিলাকে কাম তাৰপিছতহে সুখ হ'ব এতিয়া এই দেউতাই মই অকলে মেলি দি আছোঁ তাৰমানে ইমান সহজত পইচাও লাভ নাপায় তাৰমানে সেই বস্তুটো মাকে খেতিয়ে বুজোঁ বিশেষকৈ আৰু মইতো একদম আৰম্ভণিৰ পৰা দেখুৱাই নাই যেতিয়া হাল বয় বা গুটি মানে এটা দুটাকৈ দিয়া যায় এটা এটাকৈ গুটি দিব লাগে মাটিত আকৌ এটা এটাকৈ ছিঙিব লাগে এডাল এডাল গছত সাৰ দিব লাগে পানী দিব লাগে কোৰাল পাৰিব লাগে মানে বহুত ধৰণৰ কাম আৰু এইবিলাক যেনেকৈ গৰমত ঘাম চাম ওলাই গৈছে মোৰ হ'লেও আশা নাই আকৌ গেঞ্জি চেঞ্জি পিন্ধিলে হ'লেও পূৰা মাৰি আছোঁ একদম আৰু এনেকৈ 1 বাল্টিং 2 বাল্টিংকৈ নি এই 5খান নেটত একদম বঢ়িয়াকৈ মেলি দিলোঁ পাতলাকৈ আৰু এনেকৈ সুখ হোৱাৰ পিছত বেপাৰীয়ে বস্তাত ভৰাব বস্তাত ভৰাই পেলাই নিব নিয়াৰ পিছত পইচা একদম লাই থাক আৰু